তিনিদিনীয়া অহৰ্নিশ কাৰ্যসূচীৰে টিপলাই ভকতপাৰা সাৰ্বজনীন পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে। আজি প্ৰথম দিনত আমাৰ ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে আৰু 3 দিন চলিব। আজি আমাৰ অধিবাস পৰ্ব চলিব মন্দিৰত। অহাকালি ৰাতি ব্ৰহ্ম মুহূৰ্তৰ পৰাই ভাগৱত পাঠ চলিব। দুপৰীয়াৰ ভাগত আমাৰ স্থানীয় আইসকলৰ নাম পৰিৱেশন কৰা হ'ব। আবেলি আমন্ত্ৰিত নাম দলৰ দ্বাৰা গোটেই নিশাটো নাম পৰিৱেশন কৰা হ'ব। আৰু পৰহি স্থানীয় নাম দলসমূহৰে ভাগৱত ভ্ৰমণ কৰাই আবেলিৰ ভাগলৈ ভকত বিদায়, ধৰ্মধ্বজা অৱতৰণ আদি কাৰ্যসূচীৰে পৰহি সন্ধিয়া কাৰ্যসূচীৰ সমাপন ঘটিব। আমি সহায় সহযোগিতাৰ লগতে উপস্থিতি কামনা কৰিছোঁ। আজিৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে। আজি সন্ধিয়াৰ মুহূৰ্তত প্ৰাক মুহূৰ্তত এখন অধিবাস পৰ্ব আৰম্ভ হ'ব আৰু কালি ব্ৰহ্ম মুহূৰ্তত ভাগৱত পাঠ কৰা হ'ব। দুপৰীয়া 12টাৰ পিছত আইসকলৰ নাম পৰিৱেশন কৰা হ'ব। সন্ধিয়াৰ লগে লগে ঠিক 8 বজাত আমাৰ আমন্ত্ৰিত নামদলসমূহৰ নাম পৰিৱেশন কৰা হ'ব। পৰহি 8টা বজাৰ পৰা আমাৰ ভাগৱত ভ্ৰমণ কৰা হ'ব। উক্ত ভ্ৰমণত সমূহ ৰাইজ, আই মাতৃ, কণ ল'ৰা ছোৱালী, ভাইটি ভণ্টি সকলোৱে লগ হৈ নাম পৰিৱেশন কৰি ভাগৱত ভ্ৰমণ কৰা হ'ব। আৰু এই সম্পূৰ্ণ কাৰ্যসূচী কৰি উঠাৰ পিছত মন্দিৰ প্ৰাংগণত আহি ধৰ্মধ্বজা নমোৱা হ'ব। লগতে ভকতবৃন্দক বিদায় পৰ্ব হ'ব। ঠিক সন্ধিয়াৰ আগমুহূৰ্তত আমি গোটেই নাম সমাপন কৰিম। সমূহ ৰাইজক এই 3দিনীয়া কাৰ্যসূচীৰ সম্পূৰ্ণ কাৰ্যসূচীতে যোগাযোগ কৰি আমাক সহায় সুবিধা দি যাতে সুকলমে পাৰ কৰে নিয়ে তাৰ বাবে অনুৰোধ জনাই আমি পালনাম কমিটিৰ তৰফৰ পৰা আপোনালোকক এই অনুৰোধ ৰাখিছোঁ। ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ বিলা ধৰ্ম জ্ঞান হৰি এহি মৰ তত। ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ বিলা ধৰ্ম জ্ঞান হৰি এহি মৰ কীৰ্তন দশম কীৰ্তি স্তম্ভ ৰতাবৰী ঘোষা এহি 4 স্তম্ভ আমাৰ অমৃত বৰষা। ভকতৰ শিৰোমণি শ্ৰীমন্ত শংকৰ বিলা ধৰ্ম জ্ঞান হৰি এহি মৰ শংকৰদেৱ কিনো তোমাৰ লীলা, কত ৰাতি ভকতক নামে